এভৰিৱান কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আশা ৰাখিছো সকলোৱে ভালে কুশলে আছে আৰু স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আজি বনাম মই আটাৰ লাৰু আৰু এই আটাৰ লাৰু ৰেচিপিটো আপোনালোকক অকমান দেখুৱাম বুলি ভাবিছো গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আটাৰ লাৰু বনাবৰ কাৰণে মই লৈছো এই কাপটোৰে 2 কাপ আটা খিচমিচ কেইটামান 10-12টা মান কাজু বাদাম আৰু কাজু বাদাম কেইটা মই সৰু সৰুকে কাটি লৈছো সৰু বাটিতে এবাটি গুড় আৰু ঘি লৈছো কেৰাহীখন অকমান গৰম হোৱাৰ পিছত মই ইয়াত ঢালি দিম আটাখিনি আৰু গেছৰ ফ্লেমটো লো এণ্ড মিডিয়ামত কৰি দিম আৰু এনেদৰে লৰাই লৰাই অকমান ৰংচুৱা হোৱালৈকে ভাজি থাকিম আটাখিনি অকমান ৰংচুৱা হোৱাৰ পিছত ইয়াত মই এড কৰি দিম কাজু বাদামখিনি তাৰপিছত এনেদৰে লৰাই দিম এনেদৰে আপোনালোকে আটাৰ লাৰু বনাই খাবচোন খাবলৈ খুবেই টেষ্টি হয় দু চামুচ ঘি ঘিখিনি দিয়াৰ পিছত আকৌ অকমান লৰাই দিম খিচমিচখিনি এতিয়াই নিদিব যে আটাখিনি নমোৱাৰ 2 মিনিটমান আগতে দিব নহলে খিচমিচখিনি মানে দহি যাব পাৰে আমি দহি যোৱা বুলি কওঁ কিন্তু জ্বলি যোৱা বুলিয়ে কয় বহুতে তাৰপিছত এনেকে ঘিখিনি মিক্স কৰি দিব এতিয়া আটাখিনি সম্পূৰ্ণ ৰংচুৱা হৈ গৈছে ইয়াত এড কৰিম খিচমিচখিনি দিয়াৰ পিছত এনেকে মিক্স কৰি দিম ঘিখিনি দিয়াৰ পিছত এনেকুৱা এটা ধুনীয়া সুগন্ধি ওলাইছে মানে খাও খাও লাগি গৈছে গন্ধটো পাই আটাখিনি ভাজি হৈ যোৱাৰ পিছত কাঁহীখনত নমাই লৈ মই এনেদৰে ঠাণ্ডা হ'বলৈ দিছো অকমান গৰম হৈ থকাতে লাডুখিনি বনাব লাগিব এতিয়া গুড়খিনি গলাবৰ কাৰণে মই এনেদৰে এটা চচপেন লৈছো আৰু তাত মই গুড়খিনি এনেদৰে ঢালি দিলো গুড়খিনি ঢালি দিয়াৰ পিছত ইয়াত মই এড কৰিম 1 কাপতকৈ অলপমান কম পানী ইয়াত এনেদৰে ঢালি দিলো ঢালি দিয়াৰ পিছত এতিয়া মই গুড়খিনি গলিবলৈ দিম গুড়খিনি একেবাৰে আঠা আঠা হোৱাকৈ গলিবলৈ দিব নালাগে অকমান বস গুড়খিনি গলি গলে হ'ল আৰু গুড়খিনি মোৰ সম্পূৰ্ণকৈ গলি গল এনেকুৱা হৈছে আৰু এতিয়া মই গুড়খিনি ঠাণ্ডা হ'বলৈ দিম গৰমে গৰমে গুড়খিনি নিদিব অকমান ঠাণ্ডা হোৱাৰ পিছতহে আটাখিনিৰ লগত এড কৰিব
মোৰ এনেকৈ চুব পৰাকৈ ঠাণ্ডা হৈ গ'ল আৰু এতিয়া মই ইয়াতে আটাখিনিৰ লগত অকণমানকৈ এড কৰিম। একেলগে গোটেইখিনি গুড় ঢালি নিদিব, কাৰণ বেছি হৈ যাব পাৰে, বেছি হ'লে আৰু লাডুখিনি ভাল নহ'ব। এনেদৰে অলপকৈ ঢালি মিক্স কৰি ল'ব। গুড়খিনি আটাখিনিৰ লগত মিক্স কৰাৰ পিছত এনেকুৱা হৈ গ'ল আৰু এতিয়া মই অলপকৈ লৈ এনেদৰে লাডুকেইটা বনাই ল'ম। আপোনালোকেও এনেদৰে আটাৰ লাড়ু বনাই খাবচোন। মই বনোৱা ৰেচিপিটোৰ দৰে খাই খুবেই ভাল লাগে আৰু খুবেই টেষ্টি লাগে। আৰু আটাখিনিত ঘি এড কৰাৰ পিছত ইমান ধুনীয়া এটা সুগন্ধি আহে, মানে সুগন্ধিটো পালে খাওঁ লাগি যায়। এনেকুৱা ধুনীয়া হ'ব লাডুকেইটা। আটাৰ লাড়ুখিনি বনোৱা মোৰ হৈ গ'ল। আপোনালোকেও এনেদৰে বনাবচোন আৰু আপোনালোকৰ ল'ৰা ছোৱালীকো এনেদৰে বনাই খুৱাব পাৰিব। আটাটো যিহেতু স্বাস্থ্যৰ কাৰণে বহুত ভাল আৰু হেল্ডি হয়, আৰু মোৰ ল'ৰাটোৱে এনেদৰে আটাৰ লাড়ু বনাই দিলে খাবলৈ খুবেই ভাল পায়। মই বনোৱা আটাৰ লাড়ুৰ ৰেচিপিটো যদি চাই ভাল পালে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।